Hey guys, welcome back to my channel. So আজি আমি ৰিভিউ কৰিম Hero Xtreme 160R তো এইখন লেটেষ্ট বাইক হয় হিৰোৰ ফালৰ পৰা মানে হিৰোত বেছিভাগ স্পৰ্টছ বাইক নাহে কমিউটাৰ বাইকে আহে সো এইখন এখন মানে বহুতে ভাল অপচন হ'ব পাৰে তো মই ইয়াত মানে ডিটেইলড ৰিভিউ দিম আজি তো লেটস ষ্টাৰ্ট দা ৰিভিউ You were fine all this time, I was inside out. Put my heart in your hands till it came back round. Didn't think that you'd fallen so deep. So guys, এই বাইকখনৰ মানে এইটো আছিল সিনেমেটিক শট আই হোপ আপোনাৰ মানে ভাল লাগিছে তো বাইকখনৰ মানে মই এটা ডিটেইল যিখিনি স্পেক্স আছে এন্ড যিটো লুকস আছে বাইকখনৰ তো মই টোটালি সেইখিনি এটা কৈ দিম তো বাইকখনৰ প্ৰথমে লুকসৰ কথা কওঁ তো বাইকখনৰ মানে লুকসটো বহুতে এটা ফ্ৰেছ লুক হয় এন্ড এইটো মানে হিৰোৰ ফালৰ পৰা বহুতে এখন ভাল বাইক হয় সো ইয়াত আপোনালোকে বহুতে এটা ভাল ডিজাইন পাই যাব এন্ড ফ্ৰণ্টত যেটো হেডলাইট আছে সেইটো নতুন হয় তো ইয়াত আপোনালোকে এনেকুৱা হেডলাইট এটা পাই যাব যেটো এলইডি হেডলাইট হয় তো গাইস এইটো হল বাইকখনৰ ইঞ্জিন তো ইয়াত পাব আপোনালোকে এটা 163 সিসি সিঙ্গল সিলিন্ডাৰ 4 ষ্ট্ৰোক 2 ভালভ এয়াৰ কুলড OHC যেটো OHC হয় এন্ড বেলেগত আপোনালোকে SOHC বা DOHC পাব সো ইয়াত আপোনালোকে OHC পাব তো এটা এটা বেসিক কমপ্লাইন্ট ইঞ্জিন হয় এন্ড এই ইঞ্জিনটোৰ পৰা আপোনালোকে যেটো পাৱাৰ পাব হেতু হল 15.22 PS এন্ড যেটো টৰ্ক আছে হেতু হল 14 Nm সো যেটো প্ৰাইস ৰেঞ্জ আছে বাইকখনৰ তো হেতু লগত মানে যেটো লুকস দিব আপোনাক তো পাৱাৰটো মানে বহুতে এটা ভাল পাৱাৰ হয় এন্ড ইয়াত আপোনালোকে যেটো মানে চেঞ্জ পকেট পাব হেতু বহুত ডাঙৰ চেঞ্জ পকেট হয় তো ইয়াত আপোনালোকে ভাল এটা ইনিশিয়াল পাই যাব সো গাইস এতিয়া কম আমি বাইকখনৰ ব্ৰেকছৰ কথা তো বৰ্তমান মই যেটো শুট কৰি আছো হেতু হল সিঙ্গল ডিস্ক সো ইয়াত আপোনালোকে সিঙ্গল চেনেল ABS পাই যাব এই বাইকখনৰ আপোনালোকে 276 mm ফ্ৰন্ট ডিস্ক পাই যাব সো ইয়াত আপোনালোকে মানে এই যেটো ভেৰিয়েন্ট মই শুট কৰি আছো এইখনত কোনো ধৰণৰ মানে পিছৰ চকাত ডিস্ক নাপায় আপোনালোকে সো ইয়াত আপোনালোকে ড্ৰাম ব্ৰেক পাই যাব তো মানে আপোনাক মই সাজেষ্ট কৰিম যে আপোনালোকে এই বাইকখন ললে ডুৱেল ডিস্ক ভেৰিয়েন্ট লওক কাৰণ এইখন এখন 160 cc বাইক হয় লগতে মানে এই বাইকখনত যথেষ্টখিনি পাৱাৰো আছে মানে হিৰো এটা অপচন দিছে যে আপোনালোকে ডুৱেল ডিস্ক ল'ব পাৰে গতিকে আপোনালোকে ডুৱেল ডিস্কে লোৱাটো মই মানে সাজেষ্ট কৰো আৰু এsto মানে হিৰোৰ যেটো মানে ব্ৰেকিং সিস্টেম দিছে এই বাইকখনত বহুতে ভাল ব্ৰেকিং সিস্টেম এটা হয় তো গাইস এতিয়া কম আমি বাইকখনৰ টায়াৰছৰ কথা তো বাইকখনৰ ফ্ৰন্ট টায়াৰ তো ইয়াত পাব আপোনালোকে এটা 100/80 সেকশনৰ টায়াৰ যেটো 17 ইঞ্চ এলৰ হৈতে আছে তো গাইস আপোনালোকে এটা মানে ভাল হোৱাইট টায়াৰ পাই যাব এই বাইকখনৰ ফ্ৰন্টত তো ইয়াৰ লগতে আপোনালোকে যেটো মানে এলয় পাব তো হেতু ব্লেক কালাৰত আছে তো ইয়াৰ লগতে আপোনালোকে ৰেড ষ্ট্ৰিপও পাই যাব এই এলয়টোত মানে তাৰ কাৰণে অলপ বাইকখনৰ লুকসটো বেছি ভাল আহে কাৰণ মানে ইয়াত যেটো এক্সট্ৰিম বুলি লিখা আছে ইয়াত X টো মানে ৰেডত আছে সো ইয়াতো আপোনালোকে ৰেড ষ্ট্ৰিপ পাই যাব তো এইটো মানে এটা কম্বিনেশন কৰি দিছে এটা হল বাইকখনৰ ফ্ৰন্ট সাসপেনশন তো এই বাইকখনৰ সাসপেনশনটো মানে মিডিয়াম সাইডতে আছে কাৰণ এখন এখন নেকেড স্পৰ্টছ বাইক হয় সো ইয়াৰ মানে ষ্টিপ সাসপেনশন নপাব মানে তো ইয়াত পাব আপোনালোকে টেলিস্কোপিক সাসপেনশন ফ্ৰন্টত তো ইয়াৰ দ্বাৰা মানে আপোনালোকে এটা ভাল ৰাইডিং এক্সপেৰিয়েন্স পাব এইটো হল বাইকখনৰ ফ্ৰন্ট মাডগাৰ যাৰ কোৱালিটিটো মোৰ ভালে লাগিছে এন্ড এই বাইকখনৰ যেটো বিল কোৱালিটি আছে হেতু মোৰ বহুতে ভাল লাগিছে তো গাইস এই বাইকখনত আপোনালোকে ৰিয়াৰতো মানে এটা বহুতে ভাল হোৱাইট টায়াৰ পাই যাব এন্ড 160 cc মানে বৰ্তমান যিখন বাইক আহি আছে সো এই বাইকখনৰ মানে বহুতে এটা ভাল কম্পিটিটৰছ হৈ গৈছে কিন্তু মানে এই বাইকখনত অলপ পাৱাৰটো কম যদি আপোনালোকে কম্পেয়াৰ কৰিব যায় NS 160 বা PR 164V আছে তো সেই দুখনৰ তুলনাত মানে ইয়াৰ পাৱাৰটো অলপ কম বা যেটো মানে ব্ৰেক সাইজ বা ইয়াৰ মানে ব্ৰেকিং পাৰফৰম্যান্স বা যিখিনি ফিচাৰ্ছ আছে বাইকখনত সব বহুতে ভাল ফিচাৰ্ছ হয় তো এই বাইকখন মানে এটা বহুতে ভাল অপচন হ'ব পাৰে আপোনালোকৰ কাৰণে সকলোখিনি স্পেক্স কৈ দিম ইয়াত তো আপোনালোকে মানে তেতিয়া গম পাব যে বাইকখন কিমান এটা ভাল হয় এণ্ড ইয়াৰ প্ৰাইস ৰেঞ্জটো কৈ দিম মই শেষত এণ্ড মই ক'ত শুট কৰি আছো গোটেইখিনি ডিটেইলছ দি দিম এই শ্বৰুমত তো এতিয়া আমি বাইকখনৰ ৰিয়াৰ টায়াৰৰ কথা তো ইয়াত আপোনালোকে ৰেডিয়েল টায়াৰছ পাই যাব ইয়াত মানে দুটা টায়াৰ ৰেডিয়েল টায়াৰছ হয় তো ইয়াত আপোনালোকে ৰিয়াৰত পাব 130/70 সেকশনৰ টায়াৰ এণ্ড ইয়াৰ লগতে আপোনালোকে 17 ইঞ্চ এলয় পাই যাব এণ্ড এই টায়াৰ কেটা টিউবলেছ টায়াৰ হয় গাইস এতিয়া কম আমি বাইকখনৰ ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰৰ কথা আপোনালোকক মানে ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰটো অন কৰি দেখুৱাব নোৱাৰিম কাৰণ এই বাইকখনত মানে যেটো বেটাৰী কানেকচন আছে হেতু মানে অফ কৰি থোৱা আছে এতিয়া কম আমি বাইকখনৰ ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰৰ কথা তো মই অন তো কৰিব নোৱাৰোৱে তো এতিয়া মই কম নালে কি ফিচাৰ্ছ পাই যাব তো প্ৰথমে এইটো এটা ফুললি ডিজিটেল ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰ হয় তো এইটো এটা মানে বহুতে ভাল কথা তো গাইস ইয়াত আপোনালোকে মানে বহুতখিনি ফিচাৰ্ছ পাই যাব সো গাইস এতিয়া কম আমি বাইকখনৰ হেন্ডেলৰ কথা তো এই বাইকখনত আপোনালোকে সিঙ্গল পিস হ্যান্ডেল বাৰ পাই যাব লগতে মানে ইয়াৰ যেটো হ্যান্ডলিং আছে হেতু মানে ডিসেন্ট হ'ব মানে ইমান এটা ইমপ্ৰুভ হ্যান্ডলিং নাপাব আপোনালোকে সো মানে ইয়াৰ যেটো হ্যান্ডেল বাৰ আছে তো মানে ইমান এটা বহুত ভাল বিল কোৱালিটি নালাগে সো এতিয়া কম আমি বাইকখনৰ
হেণ্ডেলত থকা ছুইচখিনিৰ কথা সব বেলেগ যিবিলাক বাইক আছে সেইবিলাক বাইকত আপোনালোকে ইয়াত কিল ছুইচ পাব এণ্ড ইয়াত আপোনালোকে সেলফ ষ্টাৰ্ট বাটন পাব কিন্তু এই ছুইচটোত মানে এনেকুৱা যে ইয়াত আপোনালোকে কিল ছুইচ লগতে মানে সেলফ ষ্টাৰ্ট বাটনো পাই যাব তো মানে এটা ছুইচতে 3টা ফাংচন দি দিছে তো ইয়াৰ লগতে লেফ্ট সাইডত আপোনালোকে পাব পাঁচ লাইট হাই বিম লো বিম এণ্ড এইটো হ'ল হাজাৰ্ড লাইট ছুইচ এণ্ড ইয়াত আপোনালোকে টাৰ্ণ ইণ্ডিকেটৰ ছুইচ পাই যাব লগতে হৰ্ণ ছুইচ এই বাইকখনৰ যিখিনি ছুইচ গিয়াৰ কোৱালিটি আছে সেইটো ডিচেণ্ট কোৱালিটিৰ হয় মানে চ' গাইজ এইটো হ'ল বাইকখনৰ চিট তো ইয়াত আপোনালোকে স্প্লিট চিট নাপাব ছিংগল চিটে পাব কিন্তু ইয়াৰ যিটো মানে চিট আছে চ' ইয়াত আপোনালোকে স্প্লিট চিটৰ দৰে চিট পাই যাব তো মানে ইয়াৰ যিটো মানে পিলিয়ন ৰাইডাৰ আছে তো এই মানে বহুত মানে ওপৰত বহিব লাগিব চ' গাইজ এই বাইকখনত আপোনালোকে মানে এটা ভাল সিটিং কমফৰ্ট পাব লগতে মানে লং ৰাইডো কৰিব পাৰিব চ' গাইজ এতিয়া কম বাইকখনৰ ৰিয়াৰ চাইডৰ কথা তো ইয়াত পাব আপোনালোকে এটা এলইডি টেইল লাইট পোৱাৰ কাৰণে মানে ইয়াত মানে যিটো পিছৰ পৰা লুক আহে তো বহুতে ভাল লুক আহে ইয়াৰ লগতে আপোনালোকে পাব ৰিয়াৰ এলইডি ইণ্ডিকেটৰো এইডাল হ'ল বাইকখনৰ 4 গাৰ্ড এণ্ড এইটো কোম্পানী ফিটেডে পাই যাব মানে সকলো বাইকতে কোম্পানী ফিটেডে হয় চ' গভৰ্ণমেণ্টৰ এইটো ৰুল যে 4 গাৰ্ড মানে কেটিএমত হ'লেও মানে দিব লাগিব চ' আপোনালোকে ৰিমুভ কৰি ল'ব পাৰে যদি আপোনালোকৰ ভাল নালাগে বা যদি আপোনালোকে লেডিজ উঠাই তেনেহ'লে মানে 4 গাৰ্ডটো ৰিমুভ কৰিব নালাগে চ' গাইজ এতিয়া কম বাইকখনৰ এক্সজষ্টৰ কথা তো আমি এক্সজষ্ট নটটো আপোনালোকক শুনাই দিব নোৱাৰিম কিন্তু এক্সজষ্টটো দেখাই দিছোঁ চ' ইয়াত আপোনালোকে ছাইড মাউণ্টেড এক্সজষ্ট পাই যাব তো এতিয়া কম বাইকখনৰ চুইংগামৰ কথা তো ইয়াত আপোনালোকে বক্স টাইপ চুইংগাৰ পাই যাব তো মানে ইয়াত আপোনালোকে কোনো ধৰণৰ এলুমিনিয়াম চুইংগাৰ নাপাব তো ইয়াৰ লগতে আপোনালোকে ৰিয়াৰত ড্ৰাম ব্ৰেক পাই যাব তো এইখন মানে ডুৱেল ডিস্ক মডেল নহয় সেইকাৰণে মানে এই বাইকখনত আপোনালোকে ড্ৰাম ব্ৰেক পাই যাব ৰিয়াৰত তো মই অলৰেডি কৈছোঁ যে আপোনালোকে যেতিয়া এই বাইকখন ল'ব তো ডুৱেল ডিস্ক ভেৰিয়েণ্টটোৱে লওক চ' গাইজ এই বাইকখনত আপোনালোকে 5 গিয়াৰ মেনুৱেল ট্ৰান্সমিশ্যন পাই যাব তো ইয়াত আপোনালোকে 1 ডাউন 4 আপ ছেটআপৰ লগত পাব তো মানে ইয়াৰ 5টা গিয়াৰ হোৱাৰ কাৰণে মানে যিটো চিচি আছে তো তাৰ লগত মানে ইয়াৰ 5টা গিয়াৰটো মিলে আৰু তো ইয়াত আপোনালোকে যিটো প্ৰাইচ ৰেঞ্জ আছে তাৰ লগত মানে 5টা গিয়াৰে পায় চ' 6টা গিয়াৰ মানে কেটিএম RC 125 বা ডিউক 125তে পায় তো সেই গাড়ীখনৰ প্ৰাইচটো আপোনালোকে জানাই যে তো মানে 1,80,000ৰ আশে-পাশে যায় চ' গাইজ এইডাল হ'ল বাইকখনৰ ৰাইডাৰ ফুটৰেষ্ট এণ্ড এইডাল হ'ল পিলিয়ন ফুটৰেষ্ট তো ইয়াৰ কোৱালিটিটো বহুতেই ভাল এণ্ড ষ্টাইলিছ হয় ইয়াৰ ডিজাইনটো তো বাইকখনৰ মানে অভাৰঅল গোটেইখিনি মই কৈ দিলোঁ তো এই বাইকখনৰ 3টা ভেৰিয়েণ্ট আছে তো গাইজ আপোনালোকে যদি চেক আউট কৰিব বিচাৰে পাৰ্চনেলি তো মানে এই শ্বৰুমত আহিব পাৰে চ' ইয়াৰ গোটেইখিনি ডিটেইলছ ডেছক্ৰিপশ্যনত পাই যাব আপোনালোকে লগতে কণ্টেক্ট নাম্বাৰো পাব তো আপোনালোকে মানে এই ডিলাৰৰ লগত কণ্টেক্ট কৰিব পাৰে চ' মানে আপোনালোকে যিখন বাইক আপোনালোকে চেক আউট কৰিব বিচাৰে তো এইখন বাইক মানে এভেইলেবল নাথাকিবও পাৰে তো মানে আপোনালোকে কণ্টেক্ট কৰি আহিব লগতে যদি আপোনালোকে এইখন বাইক ৰিলেটেড বা অন্য বাইক ৰিলেটেড কুৱেশ্যন থাকে তো আপোনালোকে মানে মোৰ কমেণ্ট ছেকশ্যনত সুধিব পাৰে তো মই লগে লগে ৰিপ্লাই দি দিম আপোনালোকক এইডাল হ'ল বাইকখনৰ ছাইড ষ্টেণ্ড তো ইয়াৰ কোৱালিটিটো মানে ভালেই এণ্ড ইয়াৰ লগতে আপোনালোকে মিডিল ষ্টেণ্ডো পাই যাব কাৰণ এইখন এখন নেকেড বাইক হয় কাৰণ নেকেড বাইকত মানে মিডিল ষ্টেণ্ড থাকে চ' এইখন মানে প্ৰপাৰ স্পৰ্টছ বাইক নহয় বাইকখনত মানে যিটো মানে বিল্ড কোৱালিটি বা যিখিনি পাৰফৰ্মেঞ্চ পাব আপোনালোকে বহুতে ভাল পাৰফৰ্মেঞ্চ হয় তো মই অভাৰঅল মানে ইয়াৰ স্পেচিফিকেশ্যনখিনি কৈয়ে দিলোঁ চ' গাইজ এতিয়া ক'ম আমি বাইকখনৰ প্ৰাইচিঙৰ কথা তো এই বাইকখনৰ যিটো শ্ব'ৰুম প্ৰাইচ সেইটো মই পাঠশালাৰ লৈছোঁ কাৰণ মই পাঠশালাতে শ্বুট কৰিছোঁ এণ্ড মই যিখন শ্ব'ৰুমত শ্বুট কৰি আছোঁ তো এই শ্ব'ৰুমটোৰ গোটেইখিনি ডিছক্ৰিপশ্যনত পাই যাব আপোনালোকে তো তাত গৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰে তো মই অলৰেডি কৈছোঁৱে মানে আপোনালোকে যিখন বাইক মানে চেক আউট কৰিব বিচাৰে তো মানে কল কৰি সুধি ল'ব সিহঁতক তো মই ডেছক্ৰিপশ্যনৰ নম্বৰটো দি দিম তো কণ্টেক্ট কৰি সুধি ল'ব যে সেইখন বাইক এভেইলেবল আছেনে নাই তো আপোনালোকে মানে টেষ্ট ড্ৰাইভ নাপাব বাট আপোনালোকে পাৰ্চনেলি চাব পাৰিব কেনেকুৱা লাগে বাইকখন তো এতিয়া ক'ম বাইকখনৰ শ্ব'ৰুম প্ৰাইচৰ কথা তো এই বাইকখনৰ যদি শ্ব'ৰুম প্ৰাইচ সেইটো হ'ল 1,10,000 এপ্ৰক্স চ' অলপ কম বেছি হ'ব পাৰে মানে বৰ্তমান বাইকবিলাকৰ প্ৰাইচ ইনক্ৰিজ এণ্ড ডিক্ৰিজ হৈ আছে চ' আপোনালোকে মানে আহি সুধি ল'লে হ'ল তো ইয়াৰ যিটো অন ৰোড প্ৰাইচ সেইটো হ'ল 1,25,000 এপ্ৰক্স চ' এপ্ৰক্স মই এইকাৰণে কৈছোঁ তো অলপ কম বেছি হ'ব পাৰে শ্ব'ৰুম প্ৰাইজৰ দৰে চ' গাইজ এই বাইকখন আপোনালোকে ইনষ্টলমেণ্টতো ল'ব পাৰে তো এই বাইকখন যদি আপোনালোকে ইনষ্টলমেণ্টত ল'ব বিচাৰে তো ইয়াৰ মিনিমাম ডাউন পে'মেণ্ট হ'ল 60,000 চ' আপোনালোকে 60,000 দি এই বাইকখন ল'ব পাৰে আজিৰ কাৰণে এইখিনি আছিল তো মই গোটেইখিনি স্পেক্স লুকছ এণ্ড প্ৰাইজিংখিনি গোটেইখিনি কভাৰ কৰিয়েই দিলোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আপোনালোকে মোৰ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগতে পায় চ' মই মজিদ আপোনালোকক লগ পাম আকৌ এদিন নতুন বাইক ৰিলেটেড ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই